আপুনি এটা জ্যেষ্ঠ নেতা আছিল কি বিভাগটো আছে? প্ৰথমে হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ জনাইছোঁ। আমি দলৰ হৈ আৰু BTCৰ কাৰণে যি ত্যাগ স্বীকাৰ কৰিছিলোঁ তাক স্বীকৃতি দিছে হাগ্ৰামা মহিলাৰী ছাৰে। এতিয়া তাৰ কাৰণে প্ৰথমে হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ জনাইছোঁ। আৰু বিভাগৰ লগত কথা নাই আৰু এতিয়া গোটেই BTC খনত সকলো ডিপাৰ্টমেণ্টৰ লগত একেলগে লগ লাগি BTCৰ ক্ষিপ্ৰ উন্নয়ন দ্ৰুত উন্নয়নৰ কাৰণে সকলো দিশত যাতে আগবাঢ়ি যাব পাৰে তাৰে কাৰণে আমি লগ লাগি কাম কৰিব লাগিব। আজি হিচাপে আপুনি শপত গ্ৰহণ ল'লে কেনেকুৱা? ইতিমধ্যে হয়, আজি আমাৰ শপত গ্ৰহণ হৈ গ'ল। আৰু যিহেতু ইতিমধ্যে মই BTCৰ এজন ভাৰপ্ৰাপ্ত কাৰ্যনিৰ্বাহক সদস্য হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। আৰু আজি মোক সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰি যি আপোনাৰ EMৰ শপত গ্ৰহণ ইতিমধ্যে হৈ গ'ল। আৰু চাওক, যিহেতু আমাৰ পৰৱৰ্তী জনগোষ্ঠীৰ ফালৰ পৰা মই এজন মনোনীত প্ৰতিনিধি, তো এই ক্ষেত্ৰত আমাৰ যি ইমান দিনে এটা আকাংক্ষা জনগোষ্ঠীটোত আজি পূৰণ হোৱাৰ পথত হৈ আছে। আৰু যিটো আমাৰ নিৰ্বাচনৰ পূৰ্বে যিটো আমাৰ BTCৰ সন্মানীয় ডাইনামিক লিডাৰ আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ জনগোষ্ঠীটোক যি কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই প্ৰতিশ্ৰুতি মৰ্মে আজি তেখেতে আখৰে আখৰে পালন কৰি আজি মই এজন ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে আজি EM পদ দিলে। আৰু এই ক্ষেত্ৰত মোৰ যি গধুৰ দায়িত্ব অৰ্পণ কৰিলে মোৰ সন্মানীয় আমাৰ যশস্বী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰ, লগতে আমাৰ ডাইনামিক লিডাৰ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ, আমাৰ BJPৰ সভাপতি আমাৰ দিলীপ শইকীয়া দেৱ, লগতে সন্মানীয় মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, লগতে আমাৰ যিহেতু BTCখন NDA চৰকাৰ চলি আছে, আমাৰ BTCৰ আমাৰ দলৰ সন্মানীয় কৰ্মকৰ্তাসকল, BPF দলৰ সন্মানীয় কৰ্মকৰ্তাসকলক মই মোৰ আন্তৰিকতাৰে বহুত বহুত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যি আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ যি আমাৰ উদ্দেশ্য, আমাৰ BTCত বসবাস কৰা 26টা জনগোষ্ঠীৰ উন্নয়ন বিকাশ নীতিৰে যি কাম কৰি আছে, আৰু এই নীতিৰ আধাৰতে মই এজন সৈনিক হিচাপে কাম কৰি যোৱাৰ আজি প্ৰতিজ্ঞাবদ্ধ হলো। আৰু আমাৰ যি ছাৰৰ যি উদ্দেশ্য, আমাৰ সন্মানীয় যশস্বী মুখ্যমন্ত্ৰীৰ যি উদ্দেশ্য বা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ যি উদ্দেশ্য, সেই উদ্দেশ্য লগলৈয়ে মই আমাৰ সকলোৰে কাৰণে মই ৰাইজৰ কাৰণে কাম কৰি যাম। পোনপ্ৰথমে BTCৰ চিফ সদৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোৰ ওপৰত যি বিশ্বাস আৰু ভৰসা কৰি আজি মোক EM হিচাপে নিৰ্বাচিত কৰিছে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ সমষ্টি নাগজুলি মই সমষ্টিৰ সকলো কাৰ্যকৰ্তা, আমাৰ দলীয় কাৰ্যকৰ্তা সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক নিৰ্বাচিত কৰি আজি BTC লৈ পঠাইছে। আৰু আগন্তুক দিনত EM হিচাপে মই আমাৰ BTC অঞ্চলত বহুতো সমস্যা আছে বা বহুতো আশা আছে, এইখিনি কৰিবলগীয়া আছে। আগন্তুক দিনত BTCৰ উন্নয়নৰ কাৰণে কাম কৰি যাম বুলি আশা কৰিছোঁ।